একো নাই গাইছ আজিকালি ল'ৰাবোৰ অকল বোৱাৰীহে চাই নমস্কাৰ বন্ধুসকল মোৰ ভিডিঅ'টো যদি কোনোবা 18 বছৰৰ যদি তলৰ ল'ৰা-ছোৱালীয়ে চাই আছে তেতিয়া ভিডিঅ'টো লগে লগে স্কিপ কৰক আৰু যদি কোনোবাই বহি যদি ঘৰত মোৰ ভিডিঅ'টো এটো চাবলৈ ওলাইছে তেতিয়া লগে লগে হেডফোনডাল ব্যৱহাৰ কৰি লওক কাৰণ আজি মোৰ বহুত খং উঠি আছে বন্ধুসকল কিয় খং উঠি আছে তোমালোকে ভিডিঅ'টো চাই থাকিলে নিজে গম পাই গৈ থাকিবা আৰু লাষ্টলৈকে ভিডিঅ'টো চোৱাৰ পিছত তোমালোকৰো খং উঠিব পাৰে হয়তো আহক তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আজিকালি বজাৰত বিধে কোম্পানী সবে নাম্বাৰ 1 দোকানী তই বা নাম্বাৰ 1 ৰাখো কাক ভাবি লৈ পিয়ৰ নো পতঞ্জলি निकल लौड़े पहली फुर्सत में निकल ই এটা কেলা ভুলতে হোৱা প্ৰাণী কেলা ইয়াক প্ৰাণী এটা কথা কাৰণে কৈছোঁ ইটো কেলা মতা নে মাইকী কেলা ইয়াকতো ধৰিবই পৰা নাই এতিয়া গতিকে ইয়াক যেতিয়াই লগ পাম তেতিয়াই তাৰ ডাইৰেক্ট পেণ্টটোহে খুলিছে আমি আৰু কেলা মতা নে মাইকী কেলা বুজিলোঁ তোৰ কেলা পুকুৰত খজতি আছে হয়নে নহয় কচোন তো যিমান ভিডিঅ' বনাওঁ কেলা পেণ্টটো বুলি খালি কেলা পুকুৰটো পেণ্ট বননিত কেলা চুচুৰাই দিওঁ তোৰ পুকুৰত খজতি আছে হয়নে নহয় ক আৰে খজুতি যদি তোৰ পুকুৰত ইমানেই আছে তেতিয়াহ'লে যাবি আজিকালি কেইটামান আছে নহয় কেলা খজুতি পূৰা মাৰি দিয়ে गजब बेइज्जती है समझ रहे हो ना जिने मेरा दिल लुटिया কিছুমান মক্কেলামিৰো সীমা থাকে কিন্তু ই যিটো কৰিছে এইটো মক্কেলামিৰ সীমা একেবাৰে পাৰ হৈ গৈছে আৰু মই এটা কথা বুজি পোৱা নাই ই যিডাল পোকৰ ঠেকেচা খাই পৰিছে পৰাৰ পিছত ই বাৰু বহিব পাৰিছেনে আৰু মই বহা কথা আকৌ পিৰাত বিচনাত বহা কথা কোৱা নাই ই হাগিবলৈ বহিব পাৰিছেনে নাই হাগি পেলাই পোকৰ ধুব পাৰিছেনে নাই বে ই একো নাই গাইছ আজিকালি ল'ৰাবোৰ অকল বোৱাৰীহে চাই তুমি কেনেকৈ গম পালা যে ল'ৰা সোপা বোৱাৰী লাভাৰহে তাৰ মানে তোমাৰো समझ रहे हो ना হেন্দাৰিত লাগিছে কোমোৰা হেন্দাৰিত লাগিছে কোমোৰা এইজনী আকৌ কেলা মতা নাপায় বলিয়া সেইকাৰণে ঘৰতে বোৱাৰী হৈ সাজি কাচি আছোঁ আৰু কোনোবাই পচন্দ কৰিলে কৰিব নকৰিলে আৰু থাকি যাম আৰু তোমাৰ কথাকেইটা শুনিতো মই এটা কথা পূৰা ভালকৈ গম পাই গ'লোঁ যে তুমি বহুত দিনৰ পৰা মানসিক ৰোগত আক্ৰান্ত হৈ আছা আৰু ইয়াৰ কাৰণ হ'ল তুমি ল'ৰা বিচাৰি পোৱা নাইকিয়া টেনশ্যন ল'ব নালাগে তুমি আমাৰ গাঁৱত আহিবা মোক কণ্টেক্ট কৰিবা কোনোবা এটা নহয় কোনোবা ল'ৰাটো তোমাক মই বিচাৰি দিমেই প্ৰমিছ তো হে গাইছ আজি ভিডিঅ'টো ইমানতে আছিলে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ কাষতে থকা বেল আইকনৰ চুইচটো দবাবলৈ নাপাহৰিবা আৰু এটা কথা ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট বক্সত জনাবা গুড বাই